নমস্কাৰ বন্ধুসকল, ইউটিউবৰ অসম টিপছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা এপছ লৈ আহিছোঁ, যিটো এপছৰ জৰিয়তে আপোনালোকে ফেচবুকত আপোনাৰ ইচ্ছামতে লাইক দিব পাৰে। আজিকালি ফেচবুকৰ মজিয়াত বহুতো কম্পিটিশ্যন চলি থাকে, যিবোৰ ডিপি কম্পিটিশ্যন হয়, তাৰপিছত প্ৰফাইলছৰ ডিপিৰ মাজত কম্পিটিশ্যন হয়। তেনেকুৱা কম্পিটিশ্যনতো ফলদায়ক হ'ব বুলি ক'ব পাৰি। তাৰপিছত আপোনাৰ কেতিয়াবা আপোনাৰ বন্ধুসকলৰ প্ৰফাইলত যদি আপোনাৰ বেছি লাইক দেখুৱায় আৰু আপোনাৰ ফেচবুকৰ প্ৰফাইলত যদি কম লাইক দেখুৱায়, তেতিয়াহ'লে আপোনাৰ মনটো বেয়া লাগিব পাৰে। এতিয়া তেনেকুৱা দুখ লগাৰ একো কাৰণ নাই। আজি মই যিটো এপছ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেইটো এপছৰ জৰিয়তে আপোনালোকে নিজৰ ইচ্ছামতে বহুতো লাইক দিব পাৰিব। আহক আমি সেইটো এপছৰ বিষয়ে জানো। প্ৰথমতে আমি প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত গৈ লাইক বুলি টাইপ কৰাৰ পাছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত চাব, ইয়াতে ৰিয়েকশ্যন মেচিন নামৰ এটা এপছ আহিছে। সেই এপছটো চিলেক্ট কৰিব। সেই এপছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইয়াতে ইনষ্টল কৰা আছে কাৰণে মই ইয়াতে অপেন দেখুৱাইছে, গতিকে মই ডাইৰেক্ট অপেন কৰিছোঁ। অপেন কৰাৰ পাছত এপছটো অপেন হ'ব। এপছটো অপেন হোৱাৰ পাছত তিনিটা ষ্টেপ আছে। ষ্টেপ 1 হাউ টু ৱৰ্ক আৰু ষ্টাৰ্ট। ইয়াতে আপোনালোকে ডাইৰেক্ট ষ্টাৰ্ট। ইয়াতে মই সেইটো হয়, মই যিটো এপ ফটো চিলেক্ট কৰিছোঁ, সেই ফটোটো হৈছে এইটো, য'ত মই 30টা লাইক পাইছোঁ। এতিয়া ইম্প্ৰুভমেণ্ট আকৌ এবাৰ আপোনাক প্ৰুফ দেখুৱাই আছোঁ যে ইয়াতে এতিয়া আছে 32 লাইকছ। চাব এতিয়া আকৌ এবাৰ ষ্টাৰ্ট কৰিছোঁ, ৰিষ্টাৰ্ট। ৰিষ্টাৰ্ট কৰাৰ পাছত আকৌ পিকচাৰ চিলেক্ট কৰিছোঁ। পিকচাৰ চিলেক্ট কৰাৰ পাছত মই আকৌ ফটো চিলেক্ট কৰাৰ কাৰণে লিষ্ট এলবামটো টিপি দিছোঁ। টিপি দিয়াৰ পাছত সেই ফটোটো আকৌ চিলেক্ট কৰিছোঁ। সেই ফটোটো চিলেক্ট কৰাৰ পাছত আকৌ লাইক প্ৰচেছ ষ্টাৰ্ট হৈছে। প্লিজ ৱেইট আনটিল ফিনিছড দেখুৱাই আছে। চ' আমি ফিনিছ নোহোৱালৈকে অপেক্ষা কৰিম। প্ৰচেছিং চলি আছে, ফিনিছ নোহোৱালৈকে অপেক্ষা কৰিম। প্ৰচেছিং হৈ আছে। ইয়াতে দেখুৱাইছে লাইক প্ৰচেছ ফিনিছড, ইউ গেট 25 লাইকছ। ইফ ইউ ৱান্ট টু কেন ষ্টাৰ্ট প্ৰচেছ এগেইন। আপোনালোকে যদি আকৌ চেম প্ৰচেছ আকৌ ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে আকৌ ইউজ কৰিব পাৰিব। এতিয়া আমি কিমান লাইক পাইছোঁ সেইটো পিছত চাবলৈ আহিম। এয়া চাওক, আগতে আছিল 32 লাইকছ, এতিয়া 55 লাইকছ হৈছে। চ' গতিকে এনেদৰে এই এপছটো ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ ফটোত লাইক বঢ়াব পাৰিব। চ' গতিকে আজিৰ এই ভিডিঅ'খনত বিদায় লোৱাৰ সময়
আহি গৈছে। গতিকে এই ভিডিঅ'খন আপোনালোকক যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। তাৰপিছত মোৰ এই চেনেলত নতুন নতুন ভিডিঅ' চাবলৈ হ'লে আপোনালোকে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।